क्या হাততে দিয়া ওই উড়ি আহিল যে এয়া হৈছে নেচাৰ ৰিয়েল নেচাৰ ইয়াকে কয় হেল্ল' এভৰিৱান ৱেলকাম টু মাই আনাদাৰ ব্লগ আজি মোৰ লগত আছে তিনয়ন কি হ'ল ঢুলীয়া বাদ দিয়া না তোমাৰ ধুনীয়া লাগিছে এই হেলমেট চেলমেট বুলি ক'বই নোৱাৰে আৰু মানে এতিয়া আমাৰ গৈ আছোঁ লগৰ এটা ঘৰলৈ তাৰপাছত আমি যাম অকণ ফুৰিবলৈ মে বি পাহাৰলৈ যাম ন হ'বনে নোযোৱা পাহাৰ ব'লা ব'লা ভিডিঅ' তোমাকহে কৰিম বেলেগত নকওঁ নহয় আমাৰ তিনয়ন দা কি খবৰ এতিয়া যাই মানে আৰু টাইম লাগিছে হয় নাই এতিয়া এনে কি আহিছে জানা তুমি কি আহিছে কচম কি আহিছে গাড়ী আহিছে যাখন নাম নাই জানো মই নাও জানো নাজানো চলো চলো আগবাঢ়া ভিডিঅ' ঘূৰিব নোৱাৰি আৰু চলো ডাংডাল উঠাব তুমি ষ্টাৰ্ট দিয়া ডাং উঠালে আমি যাওঁ এতিয়া চলো কি বনাইছে ন মজা লাগিছে ন বৌদ্ধিক কিবা নেকি বৌদ্ধিক ট্ৰি বনাইছে নিচিনা বনাইছে মজা লাগিছে কিন্তু দেই ব'লা এইফালে আমি পাই গ'লো আহিলে বাবাদাল চাহ বাগিচা থাকিলে হ'ল বস্তুটো দিছ ইজ নেচাৰ এই মজা লাগিছে ৰে চোৱা নেচাৰ এইফালে চোৱা না কি ধুনীয়া পানী আহিছে এই পানীৰ শব্দ ন চকুন এইফালে চোৱা হা যাম ব'লা যাব পাৰি ব'লা কি চকুন মইহে গৈছিলোঁ এতিয়া কি চকুন কি ধুনীয়া পানী আহি দিছা নাই চুইছোৱা পানীটো চুইছোৱা এবাৰ এই গা ধুৱে ইয়াত মানে পানীটো চুইছোৱা না কি ধুনীয়া চেঁচানে এ মজা পানী ৰে এয়া হৈছে নেচাৰ ৰিয়েল নেচাৰ ইয়াকে কয় কেনেকুৱা লাগিছে পুৰা মস্তি তাত ঠাণ্ডা আছে নে পানীটো এই শিল পানী একেবাৰে দেই মানে বোলে নেচাৰ ইজ বিউটিফুল সঁচাকৈ বহুত ধুনীয়া কি কম মোৰ ক'বলৈ ভাষা নাই বেয়া পাইছে মানে ভাল লাগিছে এই ফুলখিনি চোৱা না কি কালাৰফুল মজা লাগিছে ন কিমান কালাৰফুল চোৱা না আমাৰ তিনয়ন দা পকী বনাই দিছোঁ পকী ভাল লাগিছে কিন্তু বেয়া লগা নাই চলো যোৱানে ব'লা বতাহৰ ঠাণ্ডাই কি ধুনীয়াকৈ চুইছে একেবাৰে লাহে দেই সেইটো ৰাস্তা দেখিছনে ৰাস্তাৰে যদি যোৱা ন একজেক্টলি 40-45 মিনিটমান লাগিব এনেকৈ গৈ থাকিব লাগিব তেতিয়া ধুনীয়া ঝৰ্ণা এটা পাবা আকৌ এতিয়া 20 মিনিট বুলি ক'লা ভিডিঅ' যে 45 বুলি কৈছা কিয় এই 20-40 মিনিট লাগে আৰু 20-40 ইয়াত মাটি পেলালে নেকি ইয়াত মাটি পেলাই দিলে আগতে ইয়াত মাটি ইমান নাছিলে এই এনেকৈ চিধাকৈ দেখিছা নে কি গৰাত নামি দেখিছা নাই নামি দেখুৱা তুমি মইতো নানামো ভাই মই এইটোৰে নামিছিলোঁ যিখিনি শিল দেখিছা ন শিলখিনি এনেকুৱা পিছল ন মানে কি ক'বা ভণ্টিয়ে পৰিলে ভণ্টিয়ে ভৰি মুচকা খাই গ'ল কিন্তু এনে ট্ৰেকিং কৰি ভাল লাগে কিন্তু এনে গৈ থাকিব লাগিব মেইন পাহাৰ হৈ ওচৰলৈ পাই যাবাগৈ তুমি গৈয়ে ভাল হ'ব মানে ইমান ধুনীয়া কিবা দি থৈছে নটিছ কিছুমান ধুনীয়া নাজাৰা একদম ব্ৰিটিছৰ যুগৰ দেখিছা নাই দলংখন চাওক না একদম ব্ৰিটিছৰ দিনৰ তিনিমান এক্সপিৰিয়েঞ্চ কেনেকুৱা সেইটো কোৱা একদম 5 ষ্টাৰ ৰেটিং হাৰ্ডৰ ফাইদা এইটো ইঞ্জিনটো চাওঁ দেখুৱা ইঞ্জিনটো অফ কৰি থৈ দিছে চাওক এখন গৈ আছে নিজে কেতিয়াবা অফ কৰিলোঁ এনে বাইক আহিলে কথাই বেলেগ ইঞ্জিন নাই নিজে গৈ আছো ইয়াত কোনো 2 নম্বৰ ইঞ্জিন ব্ৰেকিং ইউজ কৰি ব্ৰেক মাৰিম এইফালে এইটো চাওক না ধুনীয়া লাগিছেনে মোক দেখি ভয় লাগিছে ইয়াক কি কয় ইয়াক বুলি কয় ইয়াক কোৱা হয় ইয়াক এইটো ইয়াকৰ পোৱালি দেখোন দেই পোৱালি হয় এইটো ইয়াক দেখিছানে নাই কি মস্ত লাগ বেয়া হ'লে এনেকুৱাই হয় যাওঁতেও পায় আহোঁতেও পায় ইঞ্জিন মই কৈছিলোঁ নহয় ইঞ্জিনে হয় এটা মই মানে এতিয়া গৈ আছোঁ আমাৰ ষ্টুডেণ্ট এজনী ঘৰত নহয় মানে সমজুৱাকৈ ছট পূজা পাতে তত চাবলৈ গৈ আছোঁ তাই মাতিছিলে যাওঁ আৰু এতিয়া এফালে মায়ে দি দিছে চাকি এভাগ জ্বলাবৰ কাৰণে
লগতে আমি ওলাইছোঁ জাষ্ট টিউশ্যন ছুটি দিছোঁ স্পীড ওলাইছোঁ পুৰা আন্ধাৰ হৈ গৈছে ন সেইকাৰণে মানুহটো ডেঞ্জাৰ এই জলকীয়া তুলি আছে জলকীয়া নহয় এইটো জলকীয়া নহয় আমি চব আহিছোঁ চালি এইফালে গুচিয়ে গ'লগৈ ৰে দেখাই নাপালোঁ এইয়া ভাড় লৈ গৈ আছে দেখোন নে এনেকৈ ভাড় লৈ গৈ থাকে কৰা আপোনাকো দেখাই দিছোঁ হেল্ল' এই কিয় এনেকৈ নি থাকে ঘৰলৈ গৈ আছে এতিয়া পূজা কৰা হ'ল আকৌ ৰাতিপুৱা লৈ যাব ন এতিয়া মুখখন দেখাইছে তোৰ মুখখন ধুনীয়া আহিছে অঁ খুৰা এইফালে আহক আকৌ ৰাতিপুৱা কেইটা বজাত আহিম ৰাতিপুৱা 4টা বজাত আহিম 4টা মই 4টা হৈ যাব 4টা সাৰ পাম জানো ডাঙৰ কথা চাগে দেখোন উল্টা আছে কাৰণটো সূৰ্য এইফালে আছে মই মানে এইটো উঠনি ভাবিছোঁ চাকিটো উল্টাকৈ কিয় দি আছে অঁ তাৰপিছত কৈছে যে সূৰ্য এইফালে ডাইৰেকশ্যন আছে চ' এইফালে দিব লাগিব এই তোমালোকে ইয়াত গা নুধুৱে জানো স্নান নকৰে জানো ইয়াততো এতিয়া পুখুৰীটো নাই এতিয়া ইয়াত ধুব নে কি ইয়াত ধুব পাৰি অঁ নুধুলে অ'কে আৰু যদি ধুৱে অঁ মইতো ধোৱা দেখিছোঁ আগতে পুখুৰীটো ধুৱে দেখোন তোমালোকৰ সেইটো পুখুৰীত জলকীয়া কি হ'ব তাত মানুহে বিয়া চিয়া পাতিলে ল'ৰা ছোৱালী হ'লে সেইটো পূজাটো কৰে তাত হ'ব ব'লা চাই আহোঁ কেতিয়া হ'ব হ'ব নহয় ন টিউশ্যন উপায় নাই আৰু ভিডিঅ' বনাবই লাগিব মানে মই ভিডিঅ' বনাম বুলি ভাবিলোঁ হা সোনকালে টিউশ্যন ছুটিও দি দিলোঁ কিন্তু কি হ'ল মানে কি ক'বা ইমান সোনকালে পূজা হ'ব বুলি ভবাই নাছিলোঁ মই গমো নাপাওঁ ন তুমিতো কৈছা ইমান সোনকালে নহয় ন মানে জলদিয়ে উঠাই দিয়ে মই কৈছিলোঁ সোনকালে নহয় 3:30 পৰা আৰম্ভ হৈছে 3:30 পৰা তোমাৰ টিউশ্যন টাইম এই তুমিতো মোক নক'লা সোনকালে হ'ব বুলি মই গমেই নাপাওঁ ই গমেই নাপায় আৰু তুমিতো ফোন এটা কৰিব পাৰা মই আজি টাইম নাই সঁচাকৈ কৈছোঁ ইমান ফটো মাৰিছে নহয় বাপৰে হয় নেকি কি হয় ফুলঝৰিয়ে নে কাৰোবাৰ ভীমৰ গদা নিচিনা লাগিছে ৰে এক মাৰি দিলে হৈ যাব খুৰা ইমান আকৌ ফিফিয়ে নে ৰাতিপুৱা যে সূৰ্য পূজা গম পাইছোঁ সেইটো গম পাইছোঁ সন্ধিয়া সময়ত যেতিয়া সূৰ্য মাৰি যায় দুইটা টাইমে আজি চাকিটো এফালে দিলা নহয় এই এডাল লগাই দিয়া লগতে মূৰটোত লগাই দিয়া অ' এই মোক গাত পেলাই দিলেহেঁতেন বৰ ডেঞ্জাৰ দেখোন মজা 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 হেপী দিৱালী নহয় নে এইটো কি কয় হেপী ছট পূজা ছট পূজা লাগিছে নাই একদম মজা লাগিছে কেনেকুৱা লাগিছে আপুনি মোক এবাৰ ইনভাইট নকৰিলে মই নিজে আহিছোঁ তুমি পাহৰিছা মই তোমাক কৈ আহিছিলোঁ পিছে ভাল লাগিছে কাইলৈ ৰাতিপুৱা কেইটা বজাত হ'ব লাগিব কালি মৰ্ণিং 4টা বজাত 4টা বজাত ন এতিয়া বোলে আকৌ বোলে কেইটা পূজা হ'ব এতিয়া আমাৰ আধা ঘণ্টা কাৰ্যসূচী আছে আমাৰ বৰ্তাহঁতৰ ঘৰত কিহৰ এই পূজাৰ লৈ চাহ পাৰিম নাই পাৰিবা নিশ্চয় ভিডিঅ' বনাব পাৰিম নাই একদম ধুনীয়া গাৰ্লফ্ৰেণ্ড নিদিয়া ন মই থাকি গাৰ্লফ্ৰেণ্ড নিদিয়া ন আচ্ছা থেংক ইউ দে বনামগৈ দিয়া হা তুমি কি চাবা সেই মোৰ শ্বৰ্ট চাই আছে মোৰ শ্বৰ্ট চোৱা জানো সদায় চোৱা জানো হা থেংক ইউ যিয়ে নহওক ন কি হলো নেটৱৰ্ক নেট লয় সেই নাই এইটো কাইলৈ কেতিয়াবা কাইলৈ দিব আজি নিদিয়ে এনেকৈ কৰিব লাগে কৈ দিয়া হাই আচ্ছা এতিয়া এই পূজাটো হৈ আছে মানে কাৰোবাৰ ঘৰত যদি মানে বাচ্ছা জন্ম হয় তেতিয়াহ'লে মানে এই পূজাটো পাতে বিয়া চিয়া হ'লেও পাতে ন আচ্ছা তোমাৰ বিয়া হ'লেও পাতিব মানে আকৌ কিয় নাপাতে ওপৰত কিয় বান্ধি দিছে কিয় বান্ধিছে নিয়মে না চুলি ল'বৰটো ধুনীয়া এইটো ডেঞ্জাৰ দেখোন এই মই ল'ৰা হ'লেও মই ৰাখি দিম আকৌ মই বাচ্চাক দিম আকৌ ভাল লাগিছে ন কিহে আঁকিছে ৰংগলী নেকি দফলাগড় ইমান ধুনীয়া আছে ক'ত হৈছিলে আজিতো গৈছো দফলাগড় নদী আজি ইফালে যাব লাগে নদী ফালে নদী আছে তাত
তাত গ'লে কিবা পঢ়িব চাই কিতাপ চিতাপ পঢ়িব ভগৱানৰ বিষয়ে সূৰ্য ভগৱানৰ বিষয়ে কিবা পঢ়িব চাই পঢ়িব আচ্ছা গান চান গাব কিবা কেতিয়া গায় জানো গান গাব নে নাগায় ইমান কনফাৰ্ম নাই গান না গায় গান নাগায় চাগে আচ্ছা আচ্ছা আৰু আৰু ৰাতিপুৱা কি কৰে আৰু সূৰ্য ভগৱান যেতিয়ালৈকে সূৰ্য নোলায় তেতিয়ালৈকে মানুহ বহিয়ে থাকিব ইয়াত সূৰ্য ওলালে পানীৰ ভিতৰত মাহঁতে যাব তাৰপিছত গৈ পেলাই এইটো হাতত যে লৈ আছিলে পাচিবিলাক অলপ গাখীৰ দি পেলাই এনেকে ঘূৰাব চাৰি পাক এনেকে ঘূৰাই সেইটো পূজা মানে হৈ গ'ল পানীত মানে তলত কৰিব আকৌ পানীটো লগাব আকৌ উঠাব আকৌ গাখীৰ পেলাব আকৌ পানীত লগাব হয় নেকি তেনেকে আচ্ছা আচ্ছা মানে সূৰ্য ওলালে হৈ যাব মানে সূৰ্য তেতিয়ালৈকে নোলায় তেতিয়া কাম নহ'ব হয় নেকি মানে মই 4টা বজাৰ আগত আহিলে সূৰ্য যেটা বজাৰ ওলাব তাৰ আগত আহি গ'লে হৈ যাব এই বাচ্চাটোৰ কাৰণে পতা হৈছে নহয় জানো আচ্ছা আচ্ছা বম ফুটাম ব'লা ব'লা কেইটা কি বম লৈছা চাওঁ চলা 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 এইটো নালাগে দেই গ্ৰীণটো নালাগে গ্ৰীণটো ডেঞ্জাৰ হয় ৰে এতিয়া ফুটাব নে দেখিছে এজনী ছোৱালীয়ে বম ফুটাই দিয়ে ৰে বম ফুটাব পৰা তুমি তাই বম ফুটাই দিয়ে হাতত লৈ ফুটাই দিয়ে বোলে হয় নিকিতা ফুটাব কৈছে এই লগাবলতো দিয়া নাই লগা ঘূৰাকে 2000 years later আমাৰ নিকিতাই ডেঞ্জাৰ হয় তুমি ফুটাই দিয়া নালাগে নালাগে এইকেইটা ফুটাব হা সুধিও এই নিকিতা জ্বলালে এনেকুৱা হয় ইয়ালৈ আহি গৈছে এতিয়াতো ভাল লাগে জ্বলোৱা ফুটে নেকি নুফুটে নহয় উৰি আহিল যে উৰি আহে যে এইটো উৰি নাহেতো ফাৰ্ষ্ট টাইম উৰি আহিছে এই অকেজনটো যে পাতে এনেকুৱা ঘৰত যে কাৰোবাৰ পাতে এইটো কি কেনেকৈ কিবা কাৰোবাৰ ভাল হ'লে পাতে নেকি আচ্ছা আচ্ছা ল'ৰা হোৱাৰ কাৰণে হৈছে ন আচ্ছা 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 আচ্ছা